হেল্ল' এভৰিৱান, আজি এইফালে একদম ধুনীয়াকৈ মেহেন্দিৰ থাল এখন ৰেডি হৈ গ'লোঁ। কাৰণ আজি কি আছে জানেনে, মোৰ লগৰ এজনী আছে বিয়া, তো তাৰে আজি মেহেন্দি হৈছে। মেহেন্দি বুলি নহয়, আজি অকল নিয়মখিনি কৰা হৈছে, বাদ বাকী অহাকালি ভালকৈ মেহেন্দি কৰা হ'ব। তাই মানে পেহীয়েকৰ ছোৱালীজনীয়ে ধুনীয়াকৈ তাইক মেহেন্দিখিনি লগাই দিব। চ' এজনীয়ে দুখন হাতত আঁকিবলৈ দিগদাৰ হৈ যায়, সেইকাৰণে তাই আগদিনাখনে এখন এখন কৰি কিনে সময় ওলোৱাই গোটেইখিনি আঁকি লৈছে। আৰু লগৰজনীৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে আছে, চ' তাইৰ ঘৰতে গ'লোঁ, তাতে আছিলোঁ আৰু লগতে ময়ো মেহেন্দি আঁকি ল'লোঁ। এইখিনি মোক ওচৰৰ বৌজনীয়ে আঁকি দিলে। তাৰপৰা ইয়াত গোটেই সমাজৰ মানুহখিনিয়ে বহি লগে ভাগে ভাত এসাঁজ খালে তেওঁলোকৰ ঘৰতে। এইফালে আছিলে আমাৰ ওচৰৰে সৰুৱাটো, আৰু লগতে এইফালে ডাঙৰ ডাঙৰ ডিজে পুৰা গান বাজিছে। আপোনালোকে মোৰ মিনি ব্লগ চাই থাকিব, খুব ধুনীয়া ধুনীয়া ব্লগ পাব দেই। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই।